Hello friends, welcome to my channel Assamese Boy. আজিকালি আমাৰ লাইফষ্টাইল এনেকুৱা হৈ গ'ল যাৰ ফলত বহুত মানুহৰে চৰ্বি বা ফেট বাঢ়ি গৈ আছে। বহু ৰাতিলৈ হাৰে থকা এক ঠাইত বহি বহি কাম কৰা, জিতি বস্তু খোৱা, বেয়া সময়ত খানা পিনা খোৱা, কম পানী পিয়া, খাদ্য খোৱাৰ লগে লগে পানী খোৱা, ব্যায়াম নকৰা আদি বহু কাৰণ থাকে যাৰ ফলত আমাৰ ফেট বা চৰ্বি বাঢ়ি গৈ থাকে। আৰু যেতিয়া এবাৰ শৰীৰত চৰ্বি বাঢ়ি যায় তেতিয়া ইয়াক দূৰ কৰা বহুত কঠিন হৈ পৰে। আজিৰ এই ভিডিঅ'টিত আপোনালোকক ক'ব ওলাইছোঁ যে আপুনি কেনেধৰণেনো বাঢ়ি অহা চৰ্বি কমাব। গতিকে আপোনাৰ জানি আচৰিত লাগিব যে নহৰু খালে চৰ্বি সহজতে নোহোৱা কৰিব পাৰি। ইয়াৰ বাবে আপুনি এক নহৰু লৈ ইয়াক ৰাতিপুৱা খালী পেটত চবাই খাওক আৰু 1 বা 2 গিলাচ পানী পিয়ক। আৰু যদি আপুনি এই পানীখিনিত নেমু দি পি খায় তেতিয়া বেছি উপকাৰিতা হ'ব। আপুনি এইটো সদায় ৰাতিপুৱা উঠিয়ে যদি কৰে তেনেহ'লে নিশ্চয় আপুনি ইয়াৰ প্ৰমাণ পাব। নহৰুত ভিটামিন, ফেট, প্ৰটিন, মিনাৰেলছ, কেলছিয়াম, আইৰণ আৰু মেগনেছিয়াম পোৱা যায়। ইয়াৰ উপৰি ইয়াত ফছফৰাছ, ছডিয়াম আৰু জিংক পোৱা যায়। নহৰু ভিটামিন চিৰ সহায়ক। কুহুমীয়া পানীৰ লগত নেমু মিহলাই যেতিয়া আপুনি নহৰুৰ লগত পি খায় তেতিয়া ওজন কমোৱাত বহুতে সহায় হয়। ফ্ৰেণ্ডছ, চৰ্বি কমোৱাৰ লগতে নহৰু খোৱাৰ আৰু বহুত উপকাৰিতা আছে। হাঁওফাঁওৰ সম্বন্ধীয় বেমাৰ দূৰ কৰে। নহৰু খোৱাৰ ফলত শৰীৰত ৰক্ত সঞ্চালন সুচাৰুৰূপে হয়, যিটোৱে হাৰ্ট সম্বন্ধীয় বেমাৰৰ বিপদ বহুত কমায়। কেঁচা নহৰু খোৱাৰ ফলত পেট ভালে ৰাখে, লগতে পেটত থকা বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায়। ইয়াৰ ফলত এচিডিটিৰ সমস্যাও দূৰ হয়। কেঁচা নহৰু খোৱাৰ ফলত দাঁতৰ বিষৰ পৰা আৰাম পোৱা যায়। নহৰু এণ্টিবেক্টেৰিয়েলটো হয়েই, ইয়াৰ লগতে ই এটা পেইন কিলাৰৰো কাম কৰে। সদায় এক নহৰু খোৱাৰ ফলত হাঁচি, কাহ, নিমনিয়া আদি ৰোগৰ পৰাও মুক্তি পায়। চ' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ যে কেনেকৈ আপুনি কেঁচা নহৰু খাই চৰ্বিৰ সমস্যা, ফেট নোহোৱা কৰিব পাৰে আৰু কিছুমান বেমাৰৰ পৰাও বাচিব পাৰে। চ' ফ্ৰেণ্ডছ, এনেকুৱা হেল্থ ভিডিঅ' দেখিবলৈ হ'লে ছাবস্ক্ৰাইব কৰক মোৰ এই চেনেলটো। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব। শেষত আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয়